সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আহিছোঁ জলকীয়া ছিঙিবলৈ। আপোনালোককো জলকীয়া বাৰীখন অলপ দেখাওঁ বুলি ভাবিছোঁ। ক'তনো কৰিছোঁ, কিমান খেতি কৰিছোঁ, চাই থাকক তেতিয়া ভিডিঅ'টো। অ' পেহী ছিঙিছে ন? জলকীয়া ছিঙিছে বহি কিমান ওলাইছে? এইয়া আৰু দুবস্তাত কৰিলে। অঁ, ইয়াত কেইবিঘা খেতি কৰিছে বাৰু? আঢ়ৈ বিঘা। আঢ়ৈ বিঘা। অঁ, জলকীয়া খেতিটো সদায় এঢলীয়া মাটিতহে বেছি ভাল হয়। আমি সেয়ে এঢলীয়া মাটিত কৰিছোঁ। এয়া চব পানীৰ অসুবিধা হোৱাত, বৰষুণ নোহোৱাৰ ফলত এইবাৰ খেতি বহুত বেয়া হৈছে। এয়া চাওক জলকীয়া একদম লমে পকি আছে, ৰঙা হৈ। মই পলিথিন এটা পিন্ধি লৈছোঁ জলকীয়া ছিঙিবলৈ। এয়া চাৰিও কিনাৰটো আপোনালোকক দেখাই দিছোঁ। এয়া ওপৰত বনাই লৈছে টঙি থাকিবৰ কাৰণে। মনাটো কেনে সৰু আনিলি। বাকিচা যিমান পেলাইছে তাতকৈ বেছিহে। এয়া আমাৰ জলকীয়া বাৰীখন সম্পূৰ্ণকৈ আপোনালোকক ওপৰৰ পৰা উঠি দেখাই দিছোঁ। এইফালে জলকীয়া ভৰাই আছে, চিঙা জলকীয়া, আৰু বাকী আছে ছিঙিবলৈ। কেই কুইণ্টেলমান ওলাব ন পেহা? 100 কুইণ্টেল ওলাব লাগে, 10 কুইণ্টেলমান। 100 কুইণ্টেল বাৰু। অঁ, এইফালে চব জলকীয়া গছ গোটেই লোপা পোকে খাই চেচ দিছে। আনফালে বৰষুণ নোহোৱাত গোটেই জলকীয়া বাৰীৰ অৱস্থা বেয়া। জলকীয়া গোটেই জয় পৰি গৈছে জলকীয়া গছ। এয়া এইফালে পেহা আৰু পিতলে জলকীয়া ছিঙি আছে। কেলে এইটো খাইছে? বৰা চাউল জলকীয়াবোৰ সৰিছে, সেইকেইটা আঠা লাগিবলৈ। অঁ, আঠা মাৰি ধৰিবলৈ। অঁ, এতিয়া খোলক বাৰু টোপোলা এটা চাওঁ। ওলাটো এইয়া কি দিলে ইয়াত? অকল বৰা চাউলৰ চেনি। অঁ, এতিয়া দুটা টোপোলা আনিছে, চবেই আমি একেলগে ভাগে খাম আৰু ন? অঁ, এই লগে ভাগে খাওঁ আৰু। অঁ, ঐ আহৈ আহিব লাগে। খাবলৈ বিজয় ভাত বন্ধাটো পানী সোমালে।